নমস্কাৰ বন্ধুসকল, মোৰ এই চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আপোনালোকে কেনেধৰণে Paytm একাউণ্ট খুলিব মই দেখাইছোঁ। অনলি আপোনাক মোবাইল নম্বৰ লাগে আৰু একো নালাগে ডকুমেণ্ট। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাওক। আপোনালোকে প্লে ষ্ট'ৰলৈ যাব, চাৰ্চ কৰিব Paytm। ইয়াত Paytm বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দেখিছে এনেধৰণে আহি গৈছে। মইতো ডাউনলোড কৰি থোৱা আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি থোৱা আছে, আপডেট নকৰোঁ। মই Paytmটো অ'পেন কৰি লৈছোঁ। আপোনালোকে Paytmটো অ'পেন কৰি ল'ব ইনষ্টল কৰি। এতিয়া এনেধৰণে দেখা পাইছে। আপোনালোকে ইয়াত ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব। যোনটো নম্বৰত আপোনালোকে Paytm খুলিব বিচাৰিছে সেইটো নম্বৰ দি ল'ব। মই নম্বৰটো দি লৈছোঁ, আপোনালোকেও দি লওক নম্বৰটো। নম্বৰটো দিয়া হোৱাৰ পিছত ইয়াত ক্লিক কৰি দিব প্ৰচিড। ইয়াত প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব এনেধৰণে আহিব। ইয়াত ক্লিক কৰি দিব গেট পাৰ্মিশ্যন। ইয়াত পাৰ্মিশ্যন এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত আপোনালোকৰ এটা OTP আহিব। OTPটো দি ল'ব। মই OTPটো দিলোঁ। কনফাৰ্ম হৈ গ'ল। আপুনি ইয়াত আপুনি স্কিপত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব এনেধৰণে ওলাইছে। এতিয়া ইয়াত কাটি দিব এইটো, আৰু ইয়াত মই পাছবুকটো দেখাই দিছোঁ। এতিয়া 00 দেখাইছে। এতিয়া আপোনালোকে একাউণ্টটো এক্টিভ হোৱা নাই। আপুনি এক্টিভ হ'ল ইয়াত ক্লিক কৰি ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰি দেখা পাইছে এক্টিভ নাও বুলি আছে। ইয়াত ক্লিক কৰি দিব। আপোনালোকে ইয়াত চিলেক্ট কৰিব ভোটাৰ ID। আপোনালোকৰ ভোটাৰ ID নাথাকিলে কথা নাই, কিবা কিবি এনেকৈ দি দিলে হ'ব। মই যেনেকৈ দিছোঁ BSD এনেকৈ কিবা কিবি আপুনি নামটো কিবা কিবি এনেকৈ দিয়ে। ইয়াত টিক কৰি পিনি ছাবমিট কৰি দিলে আপোনালোকৰ KYC হৈ যাব, মিনি KYC। ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকৰ মিনি KYC হোৱাৰ পিছত আপুনি ৰিচাৰ্জ কৰিব পাৰিব আৰু বেংকৰ পৰা পইচা এড কৰিব পাৰিব, UPI কানেক্ট কৰিব পাৰিব আৰু ৱেবছাইটত পে' কৰিব পাৰিব, এপত পে' কৰিব পাৰিব। মানে আপুনি ফ্লিপকাৰ্টতো কিবা কিনিয়ে যদি কিনিব পাৰিব Paytmৰ জৰিয়তে। আপোনাৰ ইয়াত বেক কৰি ছিকিউৰিটি ছেটিংছত আহিব। ছিকিউৰিটি ছেটিংছত আহি ক্ৰিয়েট পাছৱৰ্ডটো আপোনালোকে পাছৱৰ্ড দি ল'ব লাগিব। ইয়াত দেখা পাইছে আপোনালোকে পাছৱৰ্ডত মানে কেপিটেল, স্মল লেটাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ দিব লাগিব, যেনেকৈ @rupees চিম্বল এনেধৰণে, আৰু নম্বৰ দিব লাগিব। নম্বৰ দি আপোনালোকে ছাবমিট কৰি দিব আৰু কনফাৰ্ম কৰিব আপোনাৰ পাছৱৰ্ডটো দি পানি। সেইটো পাছৱৰ্ডকে আপুনি দিব, কনফাৰ্ম কৰি ল'ব। মই দি কনফাৰ্ম কৰি লৈছোঁ। মোৰ হৈ গ'ল ছাকচেছফুল, ছেভ হৈ গ'ল পাছৱৰ্ডটো। আপোনালোকে তেনেধৰণে দি ল'ব পাছৱৰ্ডটো। আৰু ইয়াত আপোনালোকে ফিংগাৰপ্ৰিণ্টছো আপোনালোকে ইনেবল কৰিব পাৰে। ফিংগাৰপ্ৰিণ্টছটো দিব পাৰে। ধৰণৰ Paytm ৰিলেটেড ভিডিঅ' আপোনাৰ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্ট কৰিব, আৰু কিবা জানিব বিচাৰিলে মোক হোৱাটছএপত মেছেজ কৰিব। Thank you.